হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ আপোনালোকৰ ভাল আৰু বৰ্তমান ময়ো ভালে আছোঁ। আজি হ'ল সৰস্বতী পূজা আৰু সৰস্বতী পূজা বুলি আমি ৰাতিপুৱাই গা পা ধুই পেলাই এয়া দেখিছে ক'ত আহিছোঁ? আমি আহিছোঁ জাৱেদ হাবিব চেলুনত। যিহেতু আজি সৰস্বতী পূজা সকলোৱে কয় যে কাণ ফুটাব লাগে, সেইদিনাখন বহুত বেছি ভাল বুলি কয় আৰু সেইবাবে ভাবিলোঁ ছোৱালী যিহেতু কাণ ফুটা হোৱা নাছিলে আৰু 2 বছৰ তাই কমপ্লিট হ'ব 1 মাৰ্চত, সেইবাবে ভাবিলোঁ আজিৰ দিনটোতে আমি কাণখন তাই ফুটাই লওঁ। আৰু আমাৰ ফাৰ্ষ্ট লোকেশ্যনটো ভুল হৈছিলে, আমি KB ৰোডতো আছে এখন আৰু আমি আহিছোঁ এইখন হৈছে তৰাজানৰখন, নতুনকৈ খুলিছে। এয়া দেখিছে জাৱেদ হাবিব চেলুন আৰু বহুত বেছি ভাল লাগিলে তেওঁলোকৰ। গোটেইখিনি আপোনালোকক দেখুৱাম বাৰু, মই ফাৰ্ষ্ট ষ্টাৰ্টিঙতে কৈ নিদিওঁ, আপোনালোকে চাই লওক ভিডিঅ'টো শেষলৈকে। আৰু এয়া দেখিছে তাইক প্ৰথমতে এনেদৰে দুইফালে দাগ দি লৈছে আৰু ইয়াত প্ৰথম ভাবিছে তাই কি কৰিব একো ভবা নাই, কিন্তু তাই অলপমান ভয় খাইছে। ভয়টো খাবই অবভিয়াছলি, যিটো বন্দুক লৈ পেলাই আহে মোৰে গা একদম শিৰশিৰাই গৈছে, যিহেতু ঠাণ্ডা আৰু মানে কি ক'ম মই সেই অনুভৱটো মই ক'ব নোৱাৰোঁ। বহুত বেছি দুখো লাগে আৰু কি কৰিম, ফুটাবতো লাগিবই, ছোৱালী মানুহ। আজি এদিন দুদিনকৈ বাঢ়ি গৈ থাকিব, তাই ডাঙৰ হৈ যোৱাৰ লগে লগে আৰু বেছি দুখ পাব। সেইবাবে ভাবিলোঁ নাই, যি কি নহওক ভগৱানক চিন্তি প্ৰথমতে শিৱ মন্দিৰত গৈ পেলাই অৰিহণা দি পেলাই সেৱা কৰিলোঁ, তাইৰ হৈ যাতে ভালে কুশলে দিনটো পাৰ হৈ যায়। আৰু সেয়া লৈ আহিলোঁ তাইক। আপোনালোকে গোটেই ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু চাব তাই কি কৰে, দিয়ে নে নিদিয়ে, গোটেই ভিডিঅ'টো দেখা পাব কাণ ফুটাবলৈ। আৰু গোটেই চেলুনখন আপোনালোকক দেখুৱাইছোঁ, ষ্টাফটো বহুত বেছি ভাল। আপোনালোকে যদি যোৰহাটতে হয় চাগে গম পায়েই জাৱেদ হাবিবৰ চেলুন কেনেকুৱা হয়। আৰু সেয়াই ঠিক আছে, আমি তেন্তে কাণখন তাই ফুটাই লওঁ। কি কৰে আপোনালোকে গম পাব ভিডিঅ'টোত, সেয়া আমি চব অপেক্ষা কৰি আছোঁ মাথো তাই দিয়ালৈ। তেন্তে আহক ভিডিঅ'টো শেষলৈকে চাই লওঁ। ফাইনেলি এখন কাণ যেনে তেনে ফুটালে দেই। তাৰপিছতে আকৌ যিটো ফুলিৰ খিলি থাকে সেইটো পিন্ধাবৰ কাৰণে বৰ দিগদাৰ হৈছে। লৰাই আছে যে তেওঁলোকেতো দেখিছেনে পৰি গৈছে, পৰা নাই। মই লাষ্টত যেনে তেনে পাৰিলোঁ। তাৰপাছতে দেউতাকে অকণমান সময় ফুৰাবলৈ লৈ গৈছে। এতিয়া আকৌ নেক্সট কাণখন কি কৰাওঁ মানে সেইটোকে ভাবি আছোঁ। এতিয়া আকৌ আহিছোঁ, মই বহুৱাই লৈছোঁ, কিন্তু এখন ফুটোৱাৰ পাছতো তাই জানিয়ে যায় যে এইখনো ফুটাব, সেইবাবে এয়া দেখিয়ে কান্দিছে। এয়া ফুটোৱা নাই, কিন্তু এয়া ফুটাবলৈ আহিছে, কিন্তু নোৱাৰিলোঁ। মই উঠি দিলোঁ, তাৰপিছতে দেউতাকে লাষ্টত এইখন কাণ ফুটালে আৰু হৈ গ'ল। मेरे पास रुकेगी नहीं ना। এই চোৱা বা কি কৰিছে চোৱা, দেখিছা বা নাক ফুটাই দিব। মোক দিবা নাই, দিবা ভালকে ধৰি থাকা, হাত ভৰিকেইটা ভালকে ধৰি থাকা না। কালে को ये तो डायरेक्ट ऐसे कर रही थी। ফাইনেলি কাইৰাৰ কাণফুটা হৈ গ'ল। আজিৰ পৰা কাইৰাই ধুনীয়াকৈ কাণফুলি পিন্ধিব পাৰিব। তাই যিহেতু আমাৰ কাণফুলিবোৰ লৈ থাকে আৰু পিন্ধিবলৈ বিচাৰে, সেইবাবে তাই খুব ভাল পাব। ডাঙৰ হ'লে বুজা হ'ব যেতিয়া ভাল পাব। আৰু আজি ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ, তাইও যাতে আগলৈ চাব পাৰে, সেইবাবে মই ভিডিঅ'কে ৰাখি থ'লোঁ ভিডিঅ'টো কৰি পেলাই। আৰু এয়া দেখিছে তাইক ধুনীয়াকৈ সকলোৱে মৰম কৰিছে। আৰু আমাৰ দিনটো এনেদৰে আজি পাৰ হৈ গ'ল। সৰস্বতী পূজা বিশেষ একো নাই, আৰু সৰস্বতী পূজা বুলিতো ক'তো ওলাই যাব নোৱাৰোঁ, যিহেতু তাই কাণ ফুটালোঁ। আৰু আজি ভগৱানক সেই ৰাতিপুৱাই বন্তি জ্বলালোঁ। তেনেকৈয়ে আমাৰ পাৰ হ'ল দিনটো। এয়া তাইৰ লগত 2খনমান ফটো উঠিলোঁ আগমুহূৰ্তত। তেন্তে ঠিক আছে, আকৌ এটা নতুন ভিডিঅ' লৈ পেলাই আহিম। আজিলৈ বাই।